বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা ব্লগলৈ। এতিয়া সময় হৈছে আপোনাৰ 8:15 আৰু মই জাষ্ট শুই উঠিছোহে। আৰু এইফালে চব বেটি মিঠাই খাই আছে, বাকী পুৰা মিঠাই পেকেটটোকে লৈ লৈছে। আৰু আজি মই ওলাই যাব লাগিব চাবুৱা, যিহেতু জিমি আজি যামগে বুলি কৈছে ৰুমলৈ। মানে তাই কাইলৈ এক্সাম আছে কাৰণে আজিয়ে যাওঁগে বুলি কৈছে, নহ'লে এনেই তাই যেতিয়া হেৰি খোলা থাকে তেতিয়া যায়, মানে যেতিয়া খোলে তেতিয়া ৰাতিপুৱা বাছত যায়গে। তো কাইলৈ যিহেতু এক্সাম আছে সেইকাৰণে আজি যাওঁগে বুলি কৈছে, সেইকাৰণে আজি থৈ আহিব লাগিব, মই নিজে থৈ আহিমগে চাবুৱাত। তো এই ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই আহিব আগলৈ। তো বন্ধুসকল বোলে চব পুৰা কালি হাঁহ মাৰিছিলে আমাৰ ঘৰত, তো মই ৰাতি ভাত নাখালোঁ। এতিয়া মোৰ চব্জিখিনি থৈ দিয়া আছিলে, তো আজি গৰম কৰি দিছে। পুৰা হাঁহ মাংস ৰাতিপুৱাই পুৰা খাই লওঁ। বন্ধুসকল যাবলৈ ওলালো, তো হেৰি বেটিং মানে অলপ ফুচলাবলৈ দিগদাৰ হৈছিলে, তো মাৰ লগত পঠিয়াই দিলোঁ পথাৰলৈ। যিহেতু তাই পানী খেলি খুব ঠিক পায়, মানে সেইকাৰণে মানে এই সৰু টিং এটা আছিলে, টিংটো লৈ পিনে পথাৰত মানে মাছ ধৰিবা বুলি এনেই ফুচলাই পিনে পঠিয়াই দিলোঁ। যিহেতু এতিয়া বাৰিষা বতৰ চলি আছে, তো এতিয়া পথাৰত মানে আমাৰ খুব মাছ ওলায় এইটো টাইমত। সেইটো কাৰণে মায়ে মাছ ধৰিবলৈ গৈছে, যিহেতু সেইটো কাৰণে বেটিকো লগতে পঠিয়াই দিলোঁ। তো বেটি এতিয়া গৈছে মাৰ লগত, আৰু আমি এতিয়া যাম চাবুৱা। তো বন্ধুসকল 2:30 বাজি গ'ল, তো ইয়াত চাহ এটা খাই ল'লোঁ। জিমিয়ে চাহ একাপ বনালে, ৰঙা চাহ একাপ খাই দিলোঁ। তো এইফালে জিমি আছে, মই তাইক বাই বাই দি দিছোঁ। আৰু এতিয়া ঘৰলৈ যাবগৈ লাগিব, আৰু বেটি যিহেতু ঘৰত অকলে আছে, কিবা এটা লৈ যাব লাগিব বেটিৰ কাৰণে, ঠাণ্ডা এটা লৈ যাব লাগিব। তো এতিয়া লগ পাই আছোঁ আপোনালোকৰ ঘৰত। এইফালে বাই 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 বাই। সেইটো নেলাগে মোক, সেইটো নেলাগে নে বেটা, নেলাগে মোক, এইটো নেলাগে, এইটো কুটুং কুটুং দিওঁগে নেকি বাবা, অকল এজনী লৈ ফুৰিছা তুমি। কেলে দুষ্ট কৰিলা আছো ন, গোটেই বৰবাদ কৰি দিলা যে ৰুমটো। ঠিক কৰি দিয়া, চব ঠিক কৰি দিয়া। তো বন্ধুসকল এতিয়া সময় হৈছে আপোনাৰ 8:30, আৰু মই মা আৰু বেটি আছো ঘৰত। মানে বাকী পাপা আৰু ভাইটি ওলাই গ'ল, ঘৰত নাই। মানে আজি আহিব দেৰিকে, খালি বৰ্তমান নাই ঘৰত। মোৰ পেটৰ অৱস্থা তামাম বেয়া। তো সেইদিনা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীৰ পৰা আহোঁতে মানে বাহঁতৰ যি গাহৰি মাংস খাইছিলোঁ, মানে টেষ্টি পাই মানে বেছিকৈ খাই পালোঁ। তো সেইটো কাৰণে মানে পিছদিনাখনৰ পৰাই মোৰ পেটৰ অৱস্থাটো বৰ কিবা হৈ আছে। মানে সেয়া আৰু আজি মায়ে মাছ বনাই আছে ঘৰত, কিন্তু মই খাব নোৱাৰোঁ। ৰাতিপুৱা সেই অকণমান ভাত খোৱাটো, এতিয়া অলপ ভোক লাগিছিলে কাৰণে যিহেতু খাই দিলোঁ, আৰু তথাপিতো নোৱাৰিলোঁ। কিন্তু এতিয়া আকৌ মাছ বনাই আছে, সেইটো কাৰণে পেট বেয়া হৈছে যিহেতু সেইকাৰণে খাব নোৱাৰোঁ। এতিয়া ভাত চাত নাখাওঁ, আৰু মই এতিয়া নোখোৱাকৈ শুই থাকিম এতিয়া। তাৰপিছত এইফালে বেটিয়ে পুৰা
টেণ্ট হাউচ লগাই উৎপাত কৰি আছে এইজনী পুৰা খেলি ফুৰিছে এইটো নেখায় হেনো সেইটো নেখাবা মুখত নিদিবা আৰু এইফালে যাওক তাৰ মেগী খাই গোটেই লুতুৰি পুতুৰি মানে একেবাৰে গোটেই শেষ কৰি দিছে চুনু হাই কৈ দিয়া তোমালোকৰ ভালনে কৈ দিয়া বন্ধুসকল আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ বিশেষ একো নাছিল আজি ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব যোনে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লগতে শ্বেয়াৰো কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাওঁ আপোনালোকক নেক্সট আৰু এটা নতুন ব্লগত টিল দেন বাই বাই